নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰাজীৱ নাথ অফিচিয়েললৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মোৰ কথা আৰু সুৰেৰে এটি বিহুগীতৰ এলবাম আহি আছে, জান 2021। এলবামটিত কণ্ঠনি গাইছে অসমৰ জনপ্ৰিয় গায়ক মণ্টুমণিয়ে। আজি মই আপোনালোকক দেখুৱাম কিদৰে জান 2021ৰ গীত ৰেকৰ্ডিং হৈছিলে মনদ্বীপৰ ষ্টুডিঅ'ত। আহকচোন আমি সকলোৱে ভিডিঅ'টো চাওঁ, লগতে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেখিলে কপে মোৰ বুকু, লাজতে মৰু চকুত পৰিলে চকু। দেখিলে কপে মোৰ বুকু, লাজতে মৰু, লাজতে মৰু চকুত পাছত, লাজতে মৰু চকুত পৰিলে চকু। মই মণ্টুমণি শইকীয়াই সমূহ অসমবাসী ৰাইজক ভোগালী ওলগ জনাইছো। এটি সুন্দৰ খবৰ, এটি সুন্দৰ বিহু এলবাম জান আপোনালোকৰ মাজলৈ আহি আছে। এটি সুন্দৰ গীত মই কণ্ঠনি গাইছো ৰাজীৱ নাথৰ কথা সুৰেৰে, লগতে মোৰ ভাতৃপ্ৰতিম বন্ধু নিতুনিয়ৰ কণ্ঠনি।